নমস্কাৰ বন্ধু বান্ধৱীসকল। জাতক জাতিকাৰ জীৱন যাত্ৰাত তেওঁৰ জন্মগত বাৰে প্ৰভাৱ পেলায়। জন্মগত বাৰ অনুযায়ী ব্যক্তিত্ব বেলেগ বেলেগ হয়। গতিকে জন্মৰ বাৰ অনুযায়ী ব্যক্তিত্ব কেনেকুৱা হয় জানো আহকচোন। প্ৰথম বাৰটো সোমবাৰ। সোমবাৰ মানে মহাদেৱ শিৱ বাৰ। যিসকল জাতক জাতিকা সোমবাৰে জন্মগ্ৰহণ কৰে এইসকল ব্যক্তিৰ ওপৰত চন্দ্ৰৰ বিশেষ প্ৰভাৱ থাকে। চন্দ্ৰৰ প্ৰভাৱৰ বাবে বেছি চিন্তা কৰে আৰু ভাবুক মনৰ হয়। বাপেকতকৈ মাকৰ গুণ বেছি থাকে এইসকল জাতক জাতিকাৰ গাত। সহজ সৰল, দয়ালু আৰু চঞ্চল স্বভাৱৰ হয়। এইসকল ব্যক্তিয়ে কথা বেছি কয়। এইসকল ব্যক্তিয়ে হাই কাজিয়া, বাদ বিবাদ ভাল নাপায়। শান্তিৰ পৰিৱেশে বেছি ভাল পায়। সেৱা বা মানুহক সহায় কৰি বেছি ভাল পায় আৰু বন্ধু বান্ধৱীও বহুত হয় এইসকল ব্যক্তিৰ। মুখৰ মাত মিঠা হোৱাৰ বাবে এইসকল ব্যক্তিৰ প্ৰতি মানুহ বেছি আকৰ্ষিত হয় আৰু প্ৰেম সম্পৰ্কও মধুৰ হয়। এইসকল ব্যক্তিৰ শুভ সংখ্যা 2, শুভ ৰং ৰঙা আৰু শুভ বাৰ সোমবাৰ আৰু দেওবাৰ। মংগলবাৰ মানে ভগৱান হনুমানৰ বাৰ। এইবাৰে জন্মগ্ৰহণ কৰা জাতক জাতিকা ধনী হয়, শক্তিশালী হয়, উদাৰ মনৰ হয়। এইসকল ব্যক্তি খঙাল মনৰ হয় আৰু অলপ উগ্ৰবাদী স্বভাৱ এটা থাকে। বেছি খং হোৱাৰ বাবে কেতিয়াবা হিংসা কামতো লিপ্ত হৈ যায়। সমাজত সোনকালে নাম ফেম পায় এইসকল ব্যক্তি। স্বাভিমানী হয়, আনক সহায় কৰি ভাল পায়। লাক্সাৰী লাইফ বেছি ভাল পায়। এইসকল ব্যক্তিৰ স্কিন প্ৰব্লেমটো বেছি হয়। এইসকল ব্যক্তিৰ শুভ সংখ্যা 6 আৰু 9, শুভ ৰং ৰঙা, শুভ বাৰ মংগলবাৰ আৰু শুক্ৰবাৰ। বুধবাৰ মানে জ্ঞানৰ প্ৰতীক। এইসকল জাতক জাতিকাৰ মুখৰ মাত মিঠা হোৱাৰ বাবে সোনকালে মানুহৰ লগত মিলিব পাৰে। বহুত বুদ্ধিয়ক আৰু ধাৰ্মিক মনৰ হয়। জন্মগতভাৱে ব্যৱসায়িক গুণ থাকে। উচ্চ শিক্ষা লাভ কৰিব পাৰে আৰু অলপ ভয়াতুৰ টাইপৰ হয়। এইসকল ব্যক্তিৰ মনটো কিন্তু ডাঙৰ নহয়, সৰু নিচিনাই হৈ থাকে মনটো। এইসকল ব্যক্তিয়ে পিতৃ মাতৃক বহুত সন্মান কৰে। এইসকল ব্যক্তিয়ে গান শুনি ভাল পায়। অলপ চঞ্চল মনৰ হয়। এটা কাম কৰি নাথাকি বেলেগ কাম কৰি ভাল পায়। এইসকল ব্যক্তিৰ শুভ সংখ্যা 3, শুভ বাৰ বুধবাৰ আৰু শুভ ৰং সেউজীয়া। বৃহস্পতি অৰ্থাৎ দেৱতাৰ গুৰু। বৃহস্পতিবাৰে জন্মগ্ৰহণ কৰা জাতক জাতিকাৰ সৰুৰে পৰা লিডাৰৰ গুণ থাকে। এইবাৰে জন্মগ্ৰহণ কৰা ব্যক্তিৰ প্ৰতি মানুহ সহজে প্ৰভাৱিত হয়। কাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে এইসকল ব্যক্তিয়ে জানে। এইসকল ব্যক্তি জ্ঞানী হয়। সৰুৰে পৰা অলপ অহংকাৰী স্বভাৱৰ হয়। এইসকল ব্যক্তিৰ শুভ সংখ্যা 4, শুভ ৰং হালধীয়া, শুভ বাৰ বৃহস্পতিবাৰ আৰু মঙ্গলবাৰ। শুক্ৰবাৰ
শুক্ৰবাৰে জন্মগ্ৰহণ কৰা জাতক জাতিকাৰ ওপৰত মা লক্ষ্মীৰ কৃপা থাকে। দেখিব ধুনীয়া আৰু ধনী হয়। এইসকল ব্যক্তি দানী হয় আৰু মানুহক সহায় কৰি ভাল পায়। এইসকল ব্যক্তি চঞ্চল মনৰ হয়। এওঁলোকে নিজৰ প্ৰশংসা শুনি ভাল পায়। পৰিস্থিতি অনুযায়ী কৰ্ম কৰা দক্ষতা এওঁলোকৰ আছে। উন্নত জীৱন যাপন কামনা সদায় কৰে। অলপ কঞ্জুচ টাইপৰ হয়। দীৰ্ঘ আয়ু হয় এইসকল ব্যক্তিৰ। সংগীত প্ৰেমী হয়। বন্ধু বান্ধৱী বেছি হয়। এইসকল ব্যক্তি চৌখিন ধৰণৰ হয়। নিজৰ লাইফষ্টাইলত বহুত টকা খৰচ কৰে। এওঁলোক সুন্দৰতা আৰু জ্ঞানী হোৱাৰ উপৰিও ৰোমান্টিক স্বভাৱৰ হয়। সেইবাবে এইসকলৰ প্ৰতি বেছি মানুহ আকৰ্ষিত হয়। এইসকল ব্যক্তিৰ শুভ সংখ্যা 7, শুভ বাৰ বুধবাৰ আৰু শুভ ৰং কমলা। শনিবাৰে জন্মগ্ৰহণ কৰা জাতক জাতিকাৰ ওপৰত শনিদেৱৰ কৃপা থাকে। শনিদেৱ ন্যায়ৰ দেৱতা। এইসকল ব্যক্তি অলপ এলেহুৱা স্বভাৱৰ হয়। এওঁলোকৰ বন্ধু বান্ধৱী কম হয়। শিক্ষা জীৱনত অলপ বাধা আহে। শনিয়ে অলপ কষ্ট দিয়ে। এইসকল ব্যক্তিয়ে বেইমানি কাম বা বেয়া কাম কৰিব নোৱাৰে। যদি কোনো ব্যক্তিয়ে কৰেও সোনকালে ইয়াৰ পৰিণাম ভোগে। কাৰণ এওঁলোকৰ ইষ্টদেৱতা শনি ন্যায়ৰ প্ৰতীক। এইসকল ব্যক্তিৰ এটা ভাল গুণ আছে। সকলো সময়তে পজিটিভ থিংকিং থাকে এইসকল ব্যক্তিৰ। মানুহক সহায় কৰি ভাল পায়। নিকা হৃদয়ৰ মানুহ হয়। এইসকল ব্যক্তিৰ শুভ সংখ্যা 6, শুভ বাৰ শনিবাৰ আৰু দেওবাৰ, শুভ ৰং ৰঙা। দেওবাৰে জন্মগ্ৰহণ কৰা জাতক জাতিকাৰ ওপৰত সূৰ্য দেৱতাৰ কৃপা থাকে। এই ব্যক্তিসকলে বেলেগৰ তলত কাম কৰি বেয়া পায়। স্বতন্ত্ৰতা ভাল পায়। এওঁলোকৰ এক বিশেষ আকৰ্ষণ থাকে আৰু অন্য ব্যক্তিক নিজৰ পিনে আকৰ্ষিত কৰে। এওঁলোকৰ কামত কোনোবাই হস্তক্ষেপ কৰিলে বৰ খং উঠে। ইচ্ছা শক্তি আৰু সংকল্প শক্তি বহুত শক্তিশালী হয়। বহু কষ্ট কৰিব পাৰে। এই ব্যক্তিসকলৰ আয়ুস দীৰ্ঘ হয়। সৰুৰে পৰা লিডাৰৰ গুণ থাকে। কাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে এইসকল ব্যক্তিয়ে জানে। এইসকল ব্যক্তিৰ শুভ সংখ্যা 7, শুভ ৰং ৰঙা, শুভ বাৰ দেওবাৰ আৰু সোমবাৰ। ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব।